তাৰমানে আমাৰ ইয়াতে বৰনদী গৰহ নিয়াৰ কাৰণে আমাৰ এই বৰনদী পাৰৰ যিখিনি গাঁও আছিল নেপালী বঙালী বড়ো হস্তিনাপুৰ 1 নং ননকে ডঙৰগাঁও আৰু ইফালে গইবাৰী বৰহুটি এইবিলাক গাঁওসমূহ নদীৰ গৰাখহনীয়াত যাহ গৈছে। ইয়াৰ যিবিলাক খেতি পথাৰ আছিল আৰু লগতে বাৰী বস্তি আছিল এইবিলাক সম্পূৰ্ণ যাহ গৈছে। আজি বহু বছৰ ধৰি বৰনদীৰ গৰাখহনীয়া হৈ আছে আৰু সেইকাৰণে আমি যোৱা 17-18 বছৰ ধৰি আমি হস্তিনাপুৰ গাঁৱৰ ৰাইজ আৰু বৰনদী পাৰৰ যিবিলাক ৰাইজ আছে বঙালী নেপালী সকলো মিলি আৰু লগতে গইবাৰী গাঁৱৰ ৰাইজখিনি মিলি পেলাই আমি মথাউৰি দিছোঁ। আমি ৰাইজে নিজেই পইচা তুলি চিমেণ্ট কিনি পেলাই আৰু লগতে জিআই তাঁৰ কিনি পেলাই আমি বৰ্ডাৰ ফেঞ্চিং কৰি পেলাই আমি আজি 17-18 বছৰ ধৰি কাম কৰি এইখিনি অঞ্চলৰ আমি মাটিখিনি অলপ প্ৰটেকশ্যন দি ৰাখিব পাৰিছোঁ। যিখিনি আমি প্ৰটেকশ্যন কৰিছোঁ এইখিনি মাটি আমি অলপ গছ পুলি লগাম বুলি ভাবিছোঁ। যিহেতু এই বৰনদী দি ভূটান পাহাৰৰ পৰা বনৰীয়া হাতীৰ জাক আহি খেতি পথাৰ উঠি পেলাই গাঁওসমূহত মানে বহুত ঘৰ বাৰী নষ্ট কৰে, মানুহ মাৰে আৰু খেতি পথাৰসমূহ খাই তহিলং কৰে। আৰু সেইকাৰণে ইয়াত যদি আমি বৃক্ষৰোপণ কৰিব পাৰোঁ, গছবিলাক যদি ডাঙৰ হয় তেতিয়াহ'লে নিশ্চয় বনৰীয়া হাতীৰ জাক আহি ইয়াতে আশ্ৰয় ল'ব পাৰিব, কিছু খাদ্য তেওঁলোকে পাব ইয়াতে। আৰু সেইকাৰণে সেই উদ্দেশ্যই পাহাৰীয়া বা বনৰীয়া হাতী আমি ইয়াত কিছু তেওঁলোক খাদ্যৰ যোগান ধৰা হিচাপে লগতে নদীৰ যিটো গৰাখহনীয়া সেইটো প্ৰটেকশ্যন কৰা হিচাপে আমি আজি এই মানে হস্তিনাপুৰ গাঁৱৰ ৰাইজ তথাপি গইবাৰী গাঁৱৰ ৰাইজ আৰু 2 নং ননকে ডঙৰ গাঁৱৰ ৰাইজ সকলো লগ লাগি আজি এই বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। আৰু ইয়াত গছপুলি যোগান ধৰিছে আমাৰ নাগজুলি বিডিঅ অফিচাৰ, টাউনপুৰ বনাঞ্চলিক বিষয়া, কমৰিকাটা বনাঞ্চলিক বিষয়া। তেওঁলোকে আমাক 4-5 হাজাৰ মানে গছপুলি যোগান ধৰিছে। গতিকে তেওঁলোকলৈ মই অশেষ ধন্যবাদ যাচিছোঁ আৰু আমাৰ এই কাৰ্যসূচী সফল হওক বুলি মই মানে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই এইখিনি কাম হাতত আমি সমূহীয়া হিচাপে আজি ৰাইজে লৈছোঁ।